খেতিয়কসকলে লাভ কৰিব বিনামূলীয়া ট্ৰেক্টৰ 5,50,000 টকালৈকে লাভ কৰিব সাবচিডি। অসম চৰকাৰে অসমীয়া খেতিয়কক প্ৰদান কৰিব এই সাবচিডি ট্ৰেক্টৰ। সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। ভাৰত চৰকাৰৰ এক বিশেষ আঁচনি যাৰ জৰিয়তে আপোনালোকে লাভ কৰিব ফ্ৰী ট্ৰেক্টৰ। কি আঁচনিৰ জৰিয়তে লাভ কৰিব এই ফ্ৰী ট্ৰেক্টৰ, তাৰ বাবে কি নথিপত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব, সকলো জনাম এইটো ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আধুনিক যুগত যাতে খেতিয়কসকলে আগৰ দৰে খেতি কৰিব নালাগে তাৰ বাবে চৰকাৰে হাতত লৈছে এক বিশেষ আঁচনি। এই আঁচনিৰ জৰিয়তে সকলো খেতিয়কক প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ ট্ৰেক্টৰ। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথভাৱে আৰম্ভ কৰিছে এইখন আঁচনি। এই আঁচনিৰ জৰিয়তে আপুনি ঘৰতে বহি লাভ কৰিব ফ্ৰী ট্ৰেক্টৰ। ভাৰত চৰকাৰ পিএম কিষাণ ট্ৰেক্টৰ আঁচনি আৰু অসম চৰকাৰৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ জৰিয়তে আবেদন কৰি আপুনি ঘৰলৈ লৈ আহিব পাৰিব 50% সাবচিডি থকা এখন ট্ৰেক্টৰ। কিন্তু আপুনি যদি এজন অসমীয়া আৰু খেতিয়ক তেনেহ'লে অসম চৰকাৰৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ জৰিয়তে লাভ কৰিব 70% সাবচিডি থকা এখন ট্ৰেক্টৰ, অৰ্থাৎ 5,50,000 টকা পৰ্যন্ত পাব ৰেহাই। ইয়াৰ উপৰিও বেংকে আপোনাক প্ৰদান কৰিব 20% ঋণ, অৰ্থাৎ মাত্ৰ 10% খৰচ কৰি ঘৰলৈ লৈ আহিব পাৰিব আপোনালোকে এটা ট্ৰেক্টৰ।